हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আপোনালোক নিশ্চয় ভালে আছে মই ভালে আছো পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰোঁ ঈদ ভালে ভালে গ'ল বিহু ভালে ভালে গ'ল এইকেইদিন ঈদ বুলিয়ে গ'ল আৰু আজি আমি আলোচনা কৰিব বিচাৰিছো অলপমান বেমাৰৰ ওপৰত যিকোনো বেমাৰ অসংক্ৰমিত যিবিলাক বেমাৰ আছে মানে যিবিলাক সংক্ৰমণ নহয় এনেই জেনেৰেল যিবিলাক বেমাৰ হয় মানে আৰ পৰা তালৈ নোযোৱা বেমাৰবিলাক আৰু সেইবিলাক নোহোৱাকৈ থাকিবলৈ আমি কি কি কৰিব লাগে এক নম্বৰতে আমি গুটখা জাতীয় বস্তু সকলো এৰি দিব লাগে যেনে তামোল সাদা শিখৰ মদ ভাং এইবিলাক গুটখা জাতীয় বস্তু আৰু যি আছে সেই সকলোবিলাক বাদ দিব লাগে মানে খাবই নালাগে দুই নম্বৰ কথাটো হ'ল তেলত ভজা বস্তু খাব নালাগে বেছি তেলত ভজা বস্তু খালে এচিডিটি হয় আৰু ফেটছো বেছি হয় বিভিন্ন ধৰণৰ ইমবেলেঞ্চ হয় শৰীৰত সেইকাৰণে তেলত ভজা বস্তু বহুত খাব নালাগে বেছি নিমখ খাব নালাগে বেছি নিমখ একোতে ভাল নহয় সকলো বস্তুতে জুতি কৰি নিমখ বেছিকৈ খাবলৈ যাওঁতে নিমখটো খাওঁতে ব্লাড প্ৰেছাৰ বেছি হৈ যায় বেছি চেনিও খাব নালাগে আৰু আপুনি যদি কিবা কাৰণত চাকৰি কৰে বা কামত মানে বিজি হৈ থাকে দিনটো আপুনিতো চাহ খাবই হোটেলত গতিকে চাহটো পাৰিলে আপুনি নিমখ আৰু চেনি নোহোৱাকৈ চাহ খাব লাগে যদি নিমখ খায় তেতিয়াহ'লে ব্লাড প্ৰেছাৰ হ'ব আৰু যদি চেনি খায় তেতিয়াহ'লে আপোনাৰ চুগাৰ হোৱাৰ চান্স থাকে আপুনি ডেইলিটো যদি চেনি দিয়া চাহ খাই ভাল পায় আপুনি ডেইলি চেনি খাব আৰু যদি আপুনি নিমখ খাই ভাল পায় তেতিয়াহ'লে ডেইলি নিমখেই খাব গতিকে কনজিউমটো বেছি হৈ আপোনালোকৰ দুই ধৰণৰ বেমাৰ হ'ব পাৰে নিমখ খালে ব্লাড প্ৰেছাৰ আৰু চেনি খালে চুগাৰ বেছি হোৱাৰ চান্স থাকে হয়েই বহুত চাকৰিয়াল মানুহ আমি লগ পাওঁ চুগাৰ হৈ যিবিলাক ডায়েলাইচিছ কৰে ডায়েলাইচিছ কৰিব আহে চুগাৰ হয় তেওঁলোকক যদি সোধা যায় আপোনালোকে চাকৰি টাইমত নাস্তা কি খাইছিলে দিনত তেতিয়া তেওঁলোকে কয় মই চাহৰ লগত গাখীৰ দিয়া চাহৰ লগত গজা খাইছিলোঁ নাইবা গাখীৰ দিয়া চাহৰ লগত মিঠাই খাইছিলোঁ সদায় এটা তেনেকৈ খাওঁতে কনজাম্পশ্যনটো বেছি হৈ যায় আৰু পিছত বেমাৰত পৰিণত হয় গতিকে আপোনালোকে খোৱা লোৱাৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু বহুতে ভাবে মোৰ চুগাৰ নাই মই খাব পাৰিম কিন্তু ডেইলি এটা খাওঁতে বহুত হৈ যায় সেইটো কোনেও নাভাবে গতিকে আপোনালোকে যদি দিনটো ব্যস্ততাৰ মাজত থাকে আপোনালোকে নাস্তা খাওঁতে সদায় চেনি আৰু নিমখ পৰিহাৰ কৰক চালাড জাতীয় বস্তু বুট জাতীয় বস্তু আৰু ফাইবাৰযুক্ত বস্তু কল আপেল আৰু ফল মূল খাব পাৰে চালাড জাতীয় বস্তু খাব পাৰে ফাইবাৰযুক্ত বস্তু আপোনালোকে খোৱা কৰিব তেতিয়া আপোনালোকৰ বেমাৰে নাপায় কাৰণ ফল মূল চালাড এইবিলাকত কেলৰিবিলাকো কম থাকে বেছিকৈ তেলযুক্ত ঘিযুক্ত আৰু ক'লৈ নহয় চেনি আৰু নিমখ বেছিকৈ খাব নালাগে আৰু একে ঠাইতে বহুত টাইম বহি থাকিব নালাগে অলপ পাইচাৰি কৰি থাকিব লাগে মানে অহা যোৱা কৰি থাকিব লাগে বহা জাগাৰ পৰা এবাৰ উঠিব লাগে আকৌ বহিব লাগে তেনেকুৱা এটা চিষ্টেমত থাকিব লাগে নহ'লে একেবাৰে একেবাৰে বহি থাকিলে তেতিয়াও প্ৰব্লেম হ'ব পাৰে যিকোনো কথাতে মানসিক টেনশ্যন একেবাৰে ল'ব নালাগে মানসিক চাপ পৰিহাৰ কৰি চলিব লাগে আৰু যদি আপোনালোকৰ মানে কিছুমান টেনশ্যন হয় কিছুমান মানসিক চাপ আহে তেতিয়াহ'লে আপোনালোকে পৰিয়ালৰ লোকৰ লগত ভগাই ল'ব লাগে কিবা অসুবিধা হ'লে বা প্ৰব্লেম হ'লে সেইটো সকলোৰে লগত শ্বেয়াৰ কৰিব লাগে তেতিয়া মানসিক চাপটো কমি যায় আৰু পাৰালৈ মানসিক চাপৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰিব লাগে মানে সদায় আপুনি ষ্ট্ৰং হোৱাটো দৰকাৰ মানসিকভাৱে ষ্ট্ৰং হ'ব লাগে এতিয়া আমি জানো আহক কি কৰিব লাগে সদায় পৰিশ্ৰম কৰিব লাগে দৈনিক আমি শাৰীৰিক পৰিশ্ৰম কৰাটো দৰকাৰ নহ'লে শৰীৰটো লেথাৰ্জি সৃষ্টি কৰে শৰীৰটোৱে একো কাম কৰিব ইচ্ছা নকৰে আৰু গাবিলাক ভাগৰ লাগে অলপ গধুৰ লাগে তেনেকুৱা লাগে সেইকাৰণে সদায় পুৱাই উঠি আধ্যাত্মিক চৰ্চা কৰিব লাগে যাৰ যি ধৰ্ম সেই হিচাপত ভগৱানক চিন্তা কৰিব লাগে
তেতিয়া দেহাটো ভালে থাকে আৰু দিনটোলৈ পজিটিভ এনাৰ্জি এটা পায়। আৰু সদায় গা পা ধুই চাফ চিকুণ কৰি থাকিব লাগে, পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধিব লাগে যাতে শৰীৰত ইনফেকশ্যনে বাহ ল'ব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। সদায় নিয়মিতভাৱে ব্লাড প্ৰেছাৰ আৰু চুগাৰ টেষ্ট কৰিব লাগে। আৰু মুখ গহ্বৰ সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। পুৱা আৰু ৰাতি দাঁত ব্ৰাছ কৰিব লাগে, তেতিয়াহ'লে দাঁতৰ আলু বা দাঁতবিলাক ক্ষয় নাযায় আৰু ক্ষয় নহয় আৰু দাঁতৰ বা মুখৰ প্ৰব্লেম নহয়। সদায় শাক পাচলি, ফল মূল আৰু সেউজীয়া শাক পাচলি বেছিকৈ খাব লাগে, পানী বেছিকৈ খাব লাগে। আৰু ডক্তৰে যদি ঔষধ পাতি দিছে, আপোনাৰ যদি কিবা মানে ক্ৰনিক বেমাৰ আছে, আগৰ পৰা হোৱা বেমাৰ আছে, তাৰে যদি ঔষধ পাতি দিছে, সেই ঔষধ পাতিখিনি আপোনালোকে নিয়মিতভাৱে গ্ৰহণ কৰিব লাগে। মনত মানে সদায় কোনোদিন লেকিং নোহোৱাকৈ ঔষধ গ্ৰহণ কৰিব লাগে।